এই জাগৰণ যাত্ৰাত আমাৰ এটাই লক্ষ্য উদ্দেশ্য থাকিব, যখন উঠিয়া প্রজন্মক যাতে আমি অটল অদম্য আর অজেয় রূপত আমি প্রতিষ্ঠা কৰিব পাৰো। যিমানেই ধুমুহা নহওক, যিমানেই বতাহ বিঘিনি নহওক, প্ৰত্যেকজন সেনানী আমি অটল দৃঢ় হৈ থাকিব লাগিব। যিমানেই দমনমূলক ব্যৱস্থা নহওক লাগিলে, কিন্তু বীৰ লাচিত দিনৰ প্ৰত্যেকজন সৈনিকে অদম্য হৈ ৰব লাগিব। যিমানেই ভয় ভাবুকি নিদিয়ক, যিমানেই ডাঙৰ শক্তি আমাৰ সন্মুখত দেখা নিদিয়ক, কিন্তু বীৰ লাচিত দিনৰ সৈনিক সদায় উঠিয়া প্ৰজন্ম অসমৰ খিলঞ্জীয়া সত্তা অজেয় ৰূপত আমি বৰ্তি থাকিব লাগিব। গতিকে আজি জাগৰণ যাত্ৰাৰ যিটো অটল অদম্য অজেয় প্ৰতিষ্ঠা কৰাৰ আমাৰ যিটো দৃঢ় সংকল্প, তাৰ কাৰণে আজি এই জাগৰণ যাত্ৰা আমি আৰম্ভ কৰিছো। আৰু এই জাগৰণ যাত্ৰা এই খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ উদ্বোধন কৰিবলৈ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলো আমাৰ সন্মানীয় শ্ৰীযুত কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা উপ পৰিদৰ্শক লখিমপুৰ। গতিকে তেখেতক আমাৰ এই জাগৰণ যাত্ৰা শুভ উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। তাৰ আগতে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব। কেন্দ্ৰীয় সমিতি জিন্দাবাদ 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 কোনে কয় লাচিত নাই হাজার লাচিত আগুৱাই জয় এখন জয় এখন জয় এখন জয় এখন মতৰু সাৱধান মতৰু সাৱধান মতৰু সাৱধান কোনে কয় হাজার মুলা আগুৱাই জয় এখন জয় এখন জয় এখন জিন্দাবাদ 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 আমার সংগ্রাম চলিছে আমার সংগ্রাম চলিছে চলিবই জিন্দাবাদ 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 আমার লাচিত আগুৱাই কোনে কয় লাচিত নাই কোনে কয় মুলা নাই জিন্দাবাদ 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 আছে হেন্দে লোৱা নাই আছে হেন্দে জিন্দাবাদ 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 লাচিত আগুৱাই কোনে কয় লাচিত নাই হাজার লাচিত আগুৱাই আছে হেন্দে লোৱা নাই ললে হেন্দে নাই আছে হেন্দে লোৱা নাই ললে হেন্দে নাই
বিরোধী জিন্দাবাদ 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 ভাষা হিন্দু রক্ষা নাই ভাষা হিন্দু রক্ষা নাই